ভিউৱাৰ্ছ আপুনি ঘৰত নাই লাইটৰ বিলখন আপুনি চাব লাগে আৰু আপুনি ইমান দূৰত আছে যে ঘৰত আহি আপুনি লাইটৰ বিলখন চাব সময় নাই বা আপুনি আহিব নোৱাৰে আপোনাক ইমাৰ্জেন্সি লাইটৰ বিলখন কিবা অফিচিয়েলি কামত লাগে দেন তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি কাৰোবাক ক'ব হোৱাটছএপত বিলখন পঠাই দে তাৰ পিছত আপুনি জেৰক্স কৰি ল'ব কিন্তু হোৱাটছএপত ফটো কৰি জেৰক্স কৰিলে কিমান ভাল হ'ব সেইটো আপুনিও জানে আৰু ময়ো জানো তো আমি কি উপায়েৰে লাইটৰ বিলখন তৎক্ষণাত আমি আমাৰ মোবাইলত পাম বা আমি জেৰক্স কৰি উলিয়াব পাৰিম তো আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিউৱাৰ্ছ আমি পোনপ্ৰথমে গুগল ব্ৰাউজাৰত যাম তো আমি গুগল ব্ৰাউজাৰত ক্লিক কৰিলোঁ ঠিক আছে আমি ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিম আমি লিখিম APDCL ফুল ষ্টপ OR আৰু তলত দেখাইছে ORG এইটো APDCL ORG ইয়াতে ক্লিক কৰি দিব ঠিক আছে এটা অল কৰি লম মই তো আমি অল্টত আহিলো তাৰ পিছত আমি অকমান তললৈ যাম আৰু দেখিছে এইটো অপচন ভিউ মাই ইলেক্ট্ৰিক বিল ঠিক আছে তো আমি ইয়াতে ক্লিক কৰিম তাৰ পিছত ভিউৱাৰ্ছ কাস্টমাৰ আইডি ঠিক আছে আপোনাক যেতিয়া বিলখন জেৰক্স কৰি উলিয়াব লগা হ'ব বা বিলখনৰ ডিটেইলছ চাব লাগিব তেতিয়াহ'লে আমি এই কাস্টমাৰ আইডিটো জানিব লাগিব ঠিক আছে যাক আমি কম যে হোৱাটছএপত বিলখন পঠাই দে মই চাই লওঁ বা মই জেৰক্স কৰিব লাগে তাক আপুনি এটা কথা ক'ব যে মোক কাস্টমাৰ আইডিটো দি দে ঠিক আছে তো আপোনাৰ যদি মোবাইল আছে এই কাস্টমাৰ আইডিটো আপুনি এনেকৈ গুগল ব্ৰাউজাৰ মই যেনেকৈ কৈছোঁ ছেম টু ছেম আহি আপুনি চাব পাৰে বা আপোনাৰ যদি মোবাইল নাই আপুনি যিকোনো অনলাইন দোকানত গৈ আপুনি জেৰক্স উলিয়াই ল'ব পাৰে বা তাতে গৈ চাব পাৰে ঠিক আছে ফ্ৰেণ্ডছ তো ইয়াতে আমি সেই কাস্টমাৰ আইডিটো ক্লিক কৰিম আৰু এই নাম্বাৰটো আমি জানিব লাগিব আৰু যিখন বিল লাগে আমি তাতে প্ৰত্যেকখন বিলতে এটা কাস্টমাৰ আইডি থাকে সেই কাস্টমাৰ আইডিটো আমি ইয়াতে টাইপ কৰিব লাগিব তো মই টাইপ কৰিছোঁ মোৰ কাস্টমাৰ আইডিটো 05900001155 তো তাৰ পিছত এইটো কেপচাৰ আহিব ঠিক আছে ইয়াতে ছেম টু ছেম যি আছে আমি ইয়াতে বহাব লাগিব ঠিক আছে তো ডাঙৰ হাতত থাকিলে ডাঙৰ হাতত সৰু হাতত থাকিলে সৰু হাতত যেনেকৈ আছে তেনেকৈ ফিল আপ কৰিম ঠিক আছে তো কোনো ইয়াতে কনফিউজ নহ'ব ডি যদি ডাঙৰ হাতৰ আছে তেতিয়াহ'লে আমি ইয়াতে ডাঙৰ হাতৰ দি দিম সৰু হাতৰ থাকিলে সৰু হাতৰ দিম ছেম টু ছেম ফিল আপ কৰিম ঠিক আছে তো মই টাইপ কৰিছোঁ মোৰ ইয়াতে ডি আছে ডাঙৰ হাতৰ ডি তাৰপিছত সৰু হাতৰ এম আছে তাৰপিছত ডাঙৰ হাতৰ ডব্লিউ সৰু হাতৰ এন সৰু হাতৰ এছ আৰু ডাঙৰ হাতৰ ভি ঠিক আছে এইখিনি কৰাৰ পিছত চিম্পলি আমি ইয়াতে ভেৰিফাই বুলি আছে ইয়াতে টিক কৰি দিম ঠিক আছে তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে আইডি এইবিলাক ডিটেইলছবিলাক দেখা পাব তাৰিখ দেখা পাব কোন তাৰিখৰ বিল এইখন হৈছে 4/2/2020 কিমান টকা টোটেল এমাউণ্ট আপুনি যদি কোনোবাক বিল দিব দিছে সি যি ক'লে 500 টকা বিল হৈছে তাৰে ধৰি লওক 344 টকা বিল হৈছে বাকীখিনি সি আপোনাৰ পকেটৰ পৰা মনে মনে লৈ গৈছে বা আপোনাক নিচা মাতিছে বাকীখিনি সি আৰু নিজৰ প্ৰফিটৰ কাৰণে তো সেইটো আপোনালোকে ইয়াতে গম পাব ঠিক আছে আপুনি ঘৰত নাই বিল দিব নোৱাৰে বেলেগক দিব দিছে পইচাটো আপুনি ঠিকেই আছে নে নাই নে বেছি ল'লে সি তো এইটো আপুনি লগতে জানিব পাৰিব তো মোৰ ইয়াতে 344 টকা বিল হৈছে মই ইয়াতে টোটেল এমাউণ্টত গম পাই গৈছোঁ এই আইডিটো দিয়াৰ ফলত ঠিক আছে তাৰপিছত যদি আপোনাৰ কিবা অফিচিয়েলি কামত এই বিলখন লগা হৈছে তো আমি বিলখন উলিয়াব লাগিব জেৰক্স কৰিব লাগিব বা আমি কালাৰিং জেৰক্স কৰিব পাৰিম যেনেকুৱা ধৰণৰ আপোনাক জেৰক্স লাগে জেৰক্স কৰিব পাৰিম আমি ইয়াতে যিটো PDF ফাইল আছে ইয়াতে ক্লিক কৰিম ঠিক আছে তো অকমান চাইছে তো ভিউৱাৰ্ছ আপোনালোকে দেখা পাইছে সম্পূৰ্ণ বিলখন আপোনাৰ ইয়াতে আহি গৈছে তো এই বিলখন আমি জেৰক্স কৰি
আমি উলিয়াই ল'ব পাৰোঁ যদি আমাৰ কিবা কামত লাগে। তো আমি এইখন আমি সেভ কৰিব পাৰিম, ঠিক আছে। তো ইয়াতে ৰাইট ক্লিক কৰিব, ইয়াতে দেখা হ'ব সেভ এজ, ঠিক আছে। তো ইয়াতে সেভ এজ হৈ যাব, ঠিক আছে, সেভ এজ, ঠিক আছে। আমি এতিয়া অল ফাইল বুলি ক্লিক কৰিম, ঠিক আছে। PDF বুলি নকৰোঁ, এটা ফাইল হৈ যাব। চ' আমি এতিয়া অল ফাইল বুলি ক্লিক কৰিম আৰু যিকোনো ধৰণত কৰিব পাৰে আপুনি। মই এতিয়া সেভ ফাইল কৰি দিম, ঠিক আছে। তো এয়া ফাইলখন ডাউনলোড হৈ আছে আৰু এয়া ছাকচেছফুল হৈছে। তো মই ইয়াতে ক্লিক কৰি দেখুৱালোঁ, ঠিক আছে। এয়া মোৰ ফাইলত এই বিলখন সেভ হৈ গৈছে আৰু ইয়াৰ পৰা মই প্ৰিণ্টাৰৰ জৰিয়তে জেৰক্স কৰি উলিয়াই ল'ম আৰু যি কামত লাগে এই বিলখন মই তাতে দিব পাৰিম। তো ভিউয়াৰ্ছ, আজি আপোনালোকে শিকিলে কেনেকৈ লাইটৰ বিলখন চাব পাৰি আৰু কেনেকৈ লাইটৰ বিলখন উলিয়াই জেৰক্স কৰি তৎক্ষণাত আপুনি অফিচিয়েল কামত জমা দিব পাৰে। চাই ভাল পালে, যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় আই অসম।